আমাৰ আজি 3 দিন ধৰি এই অঞ্চলটোত আমাৰ ইয়াত প্ৰায় 43 ঘৰমান মানুহৰ আমাৰ এই পানীত কৃত্ৰিম বানপানীত আমি প্ৰায় খুব ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ ঘৰত থাকিব পৰা নাই মানুহখিনি। আমাৰ ওচৰৰ পৌচুমীতে প্ৰাথমিক বিদ্যালয়ত এটি শিবিৰ পতা হৈছে। শিবিৰত প্ৰায় 200কৈ ওপৰ মানুহ তাত আছে। আৰু বিশেষকৈ আমাৰ খেতি যি শালি খেতি, এই শালি খেতিভাগ এনেকুৱা হ'ল এইবাৰ লগাই 3বাৰমান ইয়াত প্ৰায় পানীয়ে খুব নষ্ট কৰিছে। আৰু সেয়েহে আমাৰ সাধাৰণ কৃষকসকলে আমাৰ চিন্তিত হৈছোঁ, যিহেতুকে আমাৰ কি হ'ব। আৰু এই পানী আজি মোৰ প্ৰায় 70 বছৰ বয়স হৈছে, এই পানীটো এনেকুৱাকৈ দেখা নাছিল। বিশেষকৈ বানপানী সিফালৰ পৰা দিচাঙৰ পৰা আহে, কিন্তু আমাৰ এই চুবুৰীটোত সোমোৱা নাছিল। কি নাম ঠাইখন? ঠাই আমাৰ পহুচুঙি পথাৰ। এই চুবুৰীটো এই পশ্চিম পথাৰত আমাৰ অৱস্থিত। আৰু সেয়েহে আমি বিভাগীয় কৰ্তৃপক্ষক এইটোৱে জনাইছোঁ, তাতৰে অনুৰোধ কৰিছোঁ যে খেতি নষ্ট হোৱাৰ যি বিকল্প ব্যৱস্থা, এইটো যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাক সহায় কৰে। ইয়াৰ পিছত কি ব্যৱস্থা লয় সেইখিনি আৰু তাৰ বিবেচনা অনুসৰি হ'ব। আপোনালোকৰ আচাৰ অভিযোগ য'ত আছে তাত আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা কিবা সাহায্য দিছে নেকি? দিছে। মণ্ডল আহিছিল, SDC বাইদেউ আহিছিল, আৰু লগতে কেইবাজনো বিষয়ববীয়াও আহিছিল। আহি গাঁওবুঢ়াও আহিছে, আহি আমাৰ পৰ্যাপ্ত অনুসৰি দিছে আৰু দিম বুলিও তেওঁলোকে কৈ গৈছে। এতিয়ালৈকে কোনো অসুবিধা পোৱা নাই। আৰু ওচৰৰ 2-এটি সংগঠনেও আৰু ব্যক্তিয়েও সহায় কৰিছে। তাৰ কাৰণে তেখেতলোকে আপোনালোকৰ খেতিপথাৰ নষ্ট হৈছে বেছি? হয়, আমাৰ ইয়াত খেতিপথাৰ খুব নষ্ট বিশেষকৈ হৈছে। সেইকাৰণেই আমাৰ সাধাৰণ কৃষকসকলে আমাৰ খুব চিন্তিত হৈছে যাতে কি হয়। আৰু ইতিমধ্যে কঠীয়াও নাই, অন্যান্য হিচাপে সময়ো নাই। এই হ'ল আমাৰ যিখিনি ক'বলগীয়া আছিল আমি কৈছোঁ।